Wow! Ui, এইখন ইমান ধুনীয়া গাড়ী। ইমান ধুনীয়া গাড়ী। ইয়াৰ ফটো কেইখনমান মাৰি লওঁ। মাৰি লওঁ ব'ল। ফাৰ্ষ্ট মোক মাৰ, তাৰপিছত মই তোক মাৰি দিম। ঠিক আছে, ফাৰ্ষ্ট তোমাকে মাৰিম। ৰেডি নে? সোনকালে মাৰ। আৰু বেলেগ পইচন ল। হ'লে? এনেকে মাৰ এতিয়া। হ'ল। পিছফালে কোনোবা এটা গুচি আহিলে, তাক খেদাই ল। ফটো মাৰি থকা দেখা নাপাওঁ নেকি? যা এইখিনি বা। চালা ইমান দামী গাড়ীখনৰ ওচৰত আহি ৰ'ব আহিছ। যা যা। ফটো মাৰিছ? মাৰ তেতিয়াহ'লে মই আঁতৰি দিছোঁ। সোনকালে যা ভিক্ষাৰী। চালা গাড়ীৰ ওচৰত ৰখিবলৈ নাপালি আৰু। এইখন গাড়ীৰ ওচৰতে ৰখিছ। পিছফালি তই কাক ভিক্ষাৰী কৰিছ? ভিক্ষাৰী তোকে কৈছোঁ। চালা ইমান ডাঙৰ গাড়ীখনৰ ওচৰত তই ৰ'ব আহিছ। আমি ফটো মাৰি আছোঁ দেখা নাই? তোৰ এনেকুৱা গাড়ী ল'বলৈ অকাত আছে? চালা কাপোৰ পিন্ধিবলৈও কাপোৰ নাই তোৰ। তই এইখিনি পৰা যাবিনে? সোনকালে যা কৈ দিছোঁ, নহ'লে দিগদাৰ হ'ব তোৰ। ভিক্ষাৰী এইখিনি পৰা মই নাযাওঁ, তহঁতিয়ে যাব লাগিব। তই যেন মোক ভিক্ষাৰী ভিক্ষাৰী কৈ আছ, মাথা গৰম হৈ গৈছে। মই ভিক্ষাৰী দে, কিন্তু এইখন মোৰ গাড়ী ওচৰৰ পৰা তহঁতি যাবিনে? মোৰ গাড়ীৰ ওচৰত ফটো মাৰিছ কাৰণে মই আঁতৰি দিবলৈ লৈছিলোঁ, কিন্তু তহঁতে মোক ভিক্ষাৰী বুলি ক'লি। চালা এইখন মোৰ গাড়ী। ছাৰ, চৰি ছাৰ, এইখন আপোনাৰ গাড়ী নেকি? বেয়া নাপাব দেই, আমি ফটো ল'লোঁ। আপোনাক তেনেকৈ কোৱাৰ কাৰণে বেয়া নাপাব। বেয়া নাপাব, ময়ো কিবা কিবি ক'লোঁ। আপোনাৰ গাড়ী বুলি ভবাই নাছিলোঁ, আৰু আপোনাৰ লুকটো চাই নালাগে যে এইখন আপোনাৰ গাড়ী বুলি। একো নাই, এনেকুৱা মোৰ লগত হৈ থাকে। বহুতে ভাবে মোৰ লুকটো চাই মই ভিক্ষাৰী বুলি, কিন্তু চবেই গম পালে আচৰিত হৈ যায়। একো নাই দিয়া, তোমালোকে ফটো মাৰিছা যদি মাৰা, কিন্তু নেক্সট বাৰৰ পৰা কাৰোবাক এনেকৈ কোৱাৰ আগতে চাই ল'বা। যিয়ে নহওক সিও এটা মানুহে হ'ব ন, যেনেকৈ মই। গম পালা? ঠিক আছে দাদা, আপোনাৰ কথাখিনি শুনি আমিও বুজি পাইছোঁ আমাৰ ভুলটো। নেক্সট বাৰৰ পৰা আমি এনেকুৱা কেতিয়াও নকৰোঁ। দাদা চৰি, বেয়া চেয়া নাপাব আৰু। একো নাই, তোমালোকে ভুলটো বুজি পালা, মোৰ কাৰণে সেইটোৱে বহুত। ঠিক আছে বাৰু, মই যাওঁ। তোমালোকে ফটো মাৰি লোৱা, মই অলপ ৰৈ দিছোঁ। থেংক ইউ দাদা, মোৰ ফটো মাৰিব আছে, মাৰিলোঁ। ধন্যবাদ আপুনি ফটো মাৰিবলৈ অনুমতি দিয়াৰ কাৰণে। আপোনাৰ নিচিনা মানুহ আজিকালি এই জীৱনত পাবলেই নাই। ঠিক আছে, তোমালোকে ফটো মাৰি লোৱা, মই অলপ আগৰ পৰা খোজকাঢ়ি আহোঁ। যাওক দাদা।